হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ চনকালৈ। আপোনালোকক পোনপ্ৰথমে স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। আজি আমি আহিছোঁ চনকালৈ। এইটো পিকনিক প্লেচ হয়। এতিয়া আমি গণেশ মন্দিৰত আছোঁ। ইয়াতে আমি এনেকৈ পিকনিক স্পটলৈ যাম। তো আমি গুৱাহাটীৰ পৰা যেনেকৈ আহিছিলোঁ, নাৰেংগীৰ পৰা কিছু দৃশ্য আপোনালোকক দেখুৱাই দিম। কেনেকৈ আহিছোঁ চাই যাব বলক। গণেশ মন্দিৰ আছে, সেইটো দেখুৱাই দিম আপোনালোকক। বলক তালৈকে যাওঁ। তো গাইজ বলক, এনেকৈ চনকাৰ একেবাৰে শেষত গণেশ মন্দিৰ আছে বুলি কৈছে। আগতে এনেকৈ আমি যোৱা নাই, তো আজি আপোনালোকক দেখুৱাম। বলকচোন চাওক, এনেকৈ চাওক না, কি ধুনীয়াকৈ নাও চলাই চলাই মাছ মাৰি আছে। তেনেকৈ আমি মন্দিৰত গৈ থাকোঁতে এনেকৈ দেখিলোঁ। বলক, বহুত দূৰ উঠি আহিলোঁ, এতিয়ালৈ পোৱা নাই কোনখিনিত আছে। বলক আগবাঢ়ি যাওঁ। গাইজ চাওক না, কেনেকৈ আহিছোঁ শিলৰ ফাকে ফাকে, এনেকৈ গৈ আছোঁ ওপৰলৈ। এই দাদাহঁতে দেখিছেনে, মাছ মাৰি আছে পূৰা। এনেকৈ নদীত মাছ মাৰি থাকে। বলক, এনেকৈ উঠি গৈ আছোঁ ওপৰলৈ। এনেকৈ গৈ আছোঁ, পাম আৰু মন্দিৰটো। বহুত দূৰ উঠি আহিলোঁ। এনেকৈ ভাগৰ লাগিছে নেকি? মজা হ'ব মাকি থৈছে এইটো। অঁ, এনেকৈ যাব লাগে নেকি? তাকে এইটো ৱাও, এনেকুৱা ভিতৰত মানুহ নাহে তেনেকৈ। মানুহ আহেনে বাৰু ইয়াতে? অঁ, তাকেই, বহুতে গম নাপায়। অঁ, অঁ, সঁচাকৈ বৰ বেলেগ জেগা দেই। চনকাৰ একেবাৰে শেষত, একেবাৰে লাষ্টত। একেবাৰে ওচৰতে নদীখন ব্ৰহ্মপুত্ৰ। অৱশেষত আমি আহি পালোঁ গণেশ মন্দিৰ। ওম গণেশায় নমঃ। তো বন্ধু বান্ধৱীসকল, অৱশেষত আমি গণেশ মন্দিৰ আহি পালোঁ। বহুত দূৰ উঠিলোঁ, নামিলোঁ, এনেকৈ নদীৰ কাষত খুবেই ধুনীয়া। বলক মন্দিৰটোলৈ যাওঁ। ধুনীয়া লাগিলে। গণেশ মন্দিৰটো দেখুৱাই আছোঁ আপোনালোকক। তাতে তাৰা বাবা বুলি এজন থাকে, তেখেতে ইয়াতেই বহে। তো আপোনালোকক দেখুৱাই দিম। ফটো দেখিছে আপোনালোকে। আৰু গাইছ, এইগৰাকী হ'ল তাৰা বাবা। গাইছ, আমি শিৱ মন্দিৰটো আহি পালোঁ। ইমান ধুনীয়া চাওক, ফিল্ডৰ মাজে মাজে এনেকৈ দৰ্শন কৰিলোঁ, খুব ভাল লাগিলে। এই মন্দিৰটো আপোনালোকক দেখুৱাই দিছোঁ। ধুনীয়া মন্দিৰ, ভাল লাগিলে কিবা এটা আহি, সঁচাকৈ। আপোনালোকেও আহিব। বন্ধু বান্ধৱীসকল, আগত গণেশ মন্দিৰ আৰু লগতে শিৱ মন্দিৰ আমি দৰ্শন কৰি আহিলোঁ, সেৱা লৈ আহিলোঁ। ভাল লাগিলে। এতিয়া বলক আগলৈ যাওঁ। তো গাইজ, ইমানতে সমাপ্ত কৰোঁ ভিডিঅ'টো। কেনেকুৱা পালে জনাব আপোনালোকে। যদি ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। টাটা, বাই বাই।